Hello everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া যাবলৈ ওলাইছোঁ তেজপুৰ আৰু তেজপুৰ ক'ৰবাত যাওঁ বুলি ক'লে মানে কিমান যে যোগাৰ ল'ৰা ছোৱালী থাকিলে তাকে এটা বেগত হিয়াৰ পেম্পাছৰ পৰা ধৰি বস্তু কিবা কিবি ভৰাই কৰি লৈছোঁ খানা তানা তাই এইটো বেগত আৰু সেইবিলাক কৰি এতিয়া আমি আহিলোঁ ওলাই এতিয়া বাজিছে 11টা আমি গৈ আছোঁ তেজপুৰত পেহিহঁতৰ মানে পেহাৰ এবছৰীয়া সকাম এবছৰ হ'ল আৰু পেহা ঢুকুৱা আৰু তালৈ গৈ আছোঁ এইফালে হিয়াক দেখিছেনে গ্লাছযোৰ লগাই লৈছে তাই আৰু আমাৰ আজি গোটেইবিলাকৰ কাপোৰ ইমান ধুনীয়াকৈ মিলি গৈছে মানে কৈও পিন্ধা নাই যোনে মানে যাৰ যি পচন্দ পাইছে তাকেই পিন্ধি আহিছে কিন্তু মানে গোটেই গিটাৰে কালাৰ অলপ হ'লেও মিলিছে হাজবেণ্ডৰ স্পৰ্টিং আৰু আমাৰ মাৰ মোৰ ব্লাউজ হিয়াৰ চশমাযোৰ তাকে আজি ৰ'দটো যে কিমান ওলাইছে বাপৰে কিমান যে গৰম আজি বুলি নহয় আজি 5 দিনৰ পৰা মানে ইমানেই গৰম মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে আৰু মই ভিডিঅ' দিব পৰা নাই বাৰু আৰু তাকে নাহিলেতো নহয় আৰু সেইকাৰণে আহিলোঁ এতিয়া পামগৈ আৰু এইফালে পালোহি আৰু দেখিছে ন আইতামা আগৰ ভিডিঅ'ত মই দেখুৱাইছোঁৱে আইতামা এয়া বহি আছে আহি পোৱাৰ লগতে দিলে ঠাণ্ডা তাকে খাই কৰি লওঁ আইতামাৰ লগত কথা পাতি আছোঁ আইতামা আজিকালি চিনি নাপায়েই তাৰমানে ওচৰত গৈ জোৰে ক'ব লাগে কাণেৰে অলপ কমকৈ শুনা হৈছে আৰু মানে তাকে সেয়া বিষ হৈ আছে তাকে দেখুৱাই আছে আৰু ওচৰত গৈ মানে ক'ব লাগে চকুৰেও কমকৈ দেখা হৈছে ক'লেহে মানে শুনা পায় আৰু এইফালে হিয়াই কথা পাতি আছে আইতা মনি দিকে মৰম কৰেনে তোমাক ফুটটো চাওঁ ফুট খাই আছে প্ৰসাদ তাই তেতিয়াৰ পৰা আৰু ভিতৰতে মাহ প্ৰসাদ খালোঁ খাই কৰি এতিয়া অলপ বাহিৰত আহিছোঁ বাহিৰতে মানে অলপ অকণমান বতাহ আহি আছে ইমানো নহয় বাৰু তথাপিও ভিতৰতকৈ অলপ ঠাণ্ডা সেইকাৰণে বাহিৰলৈ আহিলোঁ আৰু এইফালে খানা দেখিছেনে মাছ মাংস ৰেডি কৰি আছে ইমান ধুনীয়াকৈ সজাই থৈ দিছে তাকে ভাতকেইটা খাই কৰি লওঁগৈ আৰু ভাত যদি নোখোৱা মই ফুটটোক লগাই দিম ফুটটো আহি তোমাক খাই দিব তেতিয়া কি হ'ব আমলখি কিমান লাগিছে আমলখি আহা শুন এইটো কোমলীয়া হৈ আছে বোলা এজোপা পইনত হৈছে এজোপা ডাঙৰ এজোপা ৰঙা এবাৰ এইটো লোৱা সোমাই যাব ভাত খাই কৰি আহিলোঁ এতিয়া অলপমান বাহিৰতে বহিছোঁ বাহিৰত মানে অকণমান বতাহ আহি আছে আৰু এয়া মানে আমলখি গছ পেহিহঁতৰ 2-3 জোপামান আছে আমলখি গছ ইমানেই লাগে আমলখি এজোপা ৰঙা আমলখি মানে আৰু এজোপা অলপ ডাঙৰে হয় বা দেখিছেনে ৰঙা হৈছে আমলখিটোৱে ৰঙা নে কি নাজানো আৰু মুঠতে এজোপা গছৰ আমলখি গোটেইবিলাক ৰঙাই দেখিছোঁ এতিয়া ডাঙৰ হ'লে চাগে কালাৰটো বেলেগ হ'ব কিন্তু অকণমান ধুনীয়া লাগিছে ন আমলখিবিলাক ইমান লাগিছে আৰু হিয়াইও তাকে তলত বিচাৰি ফুৰিছে তলত বহুত সৰি আছে ইয়াত দেখিছে ন কি দৌৰাদৌৰি কৰি ফুৰিছে হিয়া মই যাওঁ দেই এতিয়া ঠাণ্ডা পৰি আছে আৰু এতিয়া বাজিছে 3:30 এফালে হিয়া টোপনি গাড়ীত উঠাৰ লগতে আৰু ভাগৰো লাগিছে দৌৰাদৌৰি কৰি ফুৰিছে যে আৰু এতিয়া গৈ আছোঁ ঘৰলৈ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আজিলৈ আহিছোঁ